ঐ ফেচবুকৰ কথা এটা জানিব লগা আছিলোঁ, মই গম নাপাওঁ, তই জাননে বাৰু? কিনো? কি কথা? এই ফেচবুকত আজিকালি কিছুমান ধৰ বাৰ্থডে উইচ বা কিছুমান মানে পাওঁ মানে কমেণ্ট ধৰ কিছুমান বেলেগৰ ষ্টেটাছ কিছুমানত পাইছোঁ। মানে কি তাত সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে কিবা একদম ধুনীয়া এনিমেশ্যন আহি যায়, আকৌ কিবা কালাৰ মানে কালাৰ্ড হয় সেইটো কমেণ্টটো, আৰু এনিমেশ্যন আহি যায় কিবা কংক্ৰিট এনেকুৱা কিছুমান আছে। মানে বস্তুটো কেনেকৈ কৰে মই কৰি পোৱা নাই আৰু কৰাও নাই এতিয়ালৈকে বাৰু। কেনেকৈ কিবা জানো নেকি বাৰু তই? অঁ সেইটো কথা, সেইটো মই তোক দেখুৱাই আছোঁ ৰহ। মোবাইলটো আনি লওঁ ৰহ, মোবাইলত দেখুৱাই দিম বঢ়িয়াকৈ ৰহ। চা, ইয়াৰ কাৰণে তোৰ যিটো ফেচবুক এপ আছে ন, সেই এপটো তোৰ যিটো তই ফেচবুক কৰ সেইটো আপগ্ৰেডেড হ'ব লাগিব, মানে একদম আপ টু ডেট হ'ব লাগিব। এতিয়া মই য'ত ফেচবুক কৰোঁ, যিটো ফেচবুক এপ, সেইটোত মই তোক দেখুৱাই দিছোঁ কিদৰে তই এই ধৰণৰ যিখিনি এনিমেশ্যন আহে, এনিমেশ্যনখিনি কিদৰে তই লাভ কৰিবি, তাৰ বাবে তই কি একচুৱেলি টেক্সট কৰিব লাগিব। চা, ইয়াত তই ফাৰ্ষ্ট লিখিব পাৰ এনেকৈ, যেনেকৈ মই লিখিছোঁ তেনেকৈ লিখিব লাগিব দেই। ইউ আৰ দ্য বেষ্ট। আৰু এটা আছে বেষ্ট উইচেছ, আৰু এটা আছে কংগ্ৰেটছ, আৰু এটা আছে ইউ গট দিছ, আৰু এটা আছে জো, আৰু এটা আছে জো। আৰু অসমীয়াত দেই, অসমীয়াত এটা তই লিখিব পাৰ, সেইটো লিখিলেও খুব ভাল লাগে, সেইকাৰণে তোৰ এইটো আহি যায় মানে এনিমেশ্যন। চ' মই এইকেইটা দেখুৱাই দিছোঁ তোক, শ্বেয়াৰ কৰি দিছোঁ বাৰু। দেখিছনে কি ধুনীয়াকৈ কালাৰ্ড হৈ গৈছে? এতিয়া তই ইয়াত বজাই যা। অ'কে, বেষ্ট উইচত ক্লিক কৰিছোঁ, দেখিছ বেষ্ট উইচ কৰিছে। কংগ্ৰেটছত ক্লিক কৰিছোঁ, চা এই চাল, দেখিছ? অঁ দেখিছোঁ। ৱাও, তই বেলেগ জান দেই। দেখিছ, মই তোক গোটেইকেইটা ক্লিক কৰি দেখুৱাই দিলোঁ। গতিকে এইটো নিজে ট্ৰাই কৰিছা আৰু এনজয় কৰ। মই এতিয়া ডিলিট কৰি দিওঁ, মানুহে আকৌ কিবা বেলেগ বুলিহে ভাবিব। অঁ এনেকৈ কৰে মানে ন? ঐ থেংক ইউ দেই, থেংক ইউ বহুত থেংক ইউ তোক। থেংক ইউ দিলে নহ'ব, কেপি এটা খুৱাই দিবি, কেপি এটা। অঁ যা যা যা, লৈ আহিবি, দুটা লৈ আহিবি। সি কেপি আনিব গৈছে। আপোনালোকে এইখিনি সময়ৰ ভিতৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু কাষৰ যিটো ঘণ্টা সেইটো ক্লিক কৰিব, তেতিয়া মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগত পাব, মনোৰঞ্জনৰ ভিডিঅ' পাব, টেকন'লজিকেল ভিডিঅ' পাব, আৰু যি ভিডিঅ' লাগে মুঠতে যি ভিডিঅ'ই হেল্প কৰিব পাৰে মানুহক, সেই ধৰণৰ সকলো ভিডিঅ' পাব।